Hello everyone, good evening. কি খবৰ আপোনালোকৰ? আজি অলপ বজাৰ ওলাই আহিলোঁ ৰুমত যিহেতু অলপ চব্জি নাই গতিকে গোটেই বজাৰ কৰি থাকোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু বজাৰ নকৰাৰ আগতে এয়া ফ্ৰুটছৰ দোকানত সোমালোঁ ফ্ৰুটছ খাই লওঁ বুলি। আৰু এইফালে জুবিন দা দেখিছেনে ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈছে। আৰু এইফালে ফ্ৰুটছ আহি গ'ল, খাই লওঁ হা। আৰু লগতে এয়া কুঁহিয়াৰ ৰসো অলপ খাই দিলোঁ যিহেতু কুঁহিয়াৰ ৰস আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। আৰু এইফালে পাণ খাবলৈ মন গ'ল, এয়া মানুহজনে পাণ আনিব গৈছে মোলৈ। আৰু এইফালে দেখিছেনে আমাৰ ধেমাজিখন ইমান ধুনীয়াকৈ সজাই তুলিলে। আৰু আমি ধেমাজি ডেইলি বজাৰলৈ আহিলোঁ, ইয়াত অলপ শাক পাচলি বজাৰ কৰিলোঁ আৰু লগতে মাংস অলপো ল'লোঁ যিহেতু আজি মাংস খাম বুলি ভাবিছোঁ। ছানডে আছে গতিকে মাংস অলপো লৈ ল'লোঁ। আমাৰ এতিয়া বজাৰ কৰি হৈ গ'ল, আমি এতিয়া ৰুমলৈ আহি আছোঁ। আপোনালোকে গম পাইছে বজাৰত বজাৰ কৰি গৈ আছোঁ। ভিডিঅ'টো আজি ইমানেই আছিলে, বাই বাই। মিনি ব্লগটো যদি চাই ভাল পালে গতিকে লাইক কমেণ্ট কৰিব নাপাহৰিব দেই।